আঞ্চলিক ৰাইজৰ সহযোগত আয়োজন কৰা বৃহত্তৰ জলজলি ৰঙালী বিহুৰ সন্মিলনৰ তৰফৰ পৰা আপোনালোকক অসমীয়াৰ হিয়াৰ আমুঠু ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ। ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া এই বিহু সন্মিলনখন অহা ৪, ৫ আৰু ৬ বহাগ লগতে ইংৰাজী মাহৰ এপ্ৰিলৰ ১৮, ১৯, ২০ তাৰিখে ৩দিনীয়া ব্যাপক কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। তিনিদিনৰ ব্যাপক কাৰ্যসূচীত উপস্থিত থাকি ৰাইজক বিহুৰ সোৱাদ দিব বিহু সম্ৰাজ্ঞী বিশিষ্ট অভিনেত্ৰী ৰূপশিখা চালৈ, কৌতুক শিল্পী ভঙাটি বিখ্যাত দীপজ্যোতি ডেকা, দৰং বিহুৱতী বিশিষ্ট অভিনেত্ৰী শিল্পী শিখা দেৱী। বাৰেৰহণী সাংস্কৃতিক অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত সংগীতৰ মায়াজালত আবদ্ধ কৰিব জনপ্ৰিয় কণ্ঠশিল্পী আকাশ প্ৰীতম আৰু মনিন বৰুৱাই। লগতে এইবেলি থাকিব মুকলি বিহু প্ৰতিযোগিতা আৰু আধুনিক নৃত্য প্ৰতিযোগিতা, মাৰাথন দৌৰ প্ৰতিযোগিতাৰ লগতে আন বহু প্ৰতিযোগিতা। কেন্দ্ৰীয় পুথিভঁৰালৰ বাকৰিত আয়োজন কৰা আমাৰ বিহুৰ সমূহ অনুষ্ঠানত আপোনালোকৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। আহক